হাই ফ্ৰেণ্ডছ, আপোনালোকে যদি গ্ৰেড 3, গ্ৰেড 4 বা আসাম পুলিচ বা আসাম টেট SSCকে ধৰি অন্যান্য প্ৰতিযোগিতামূলক এক্সামৰ প্ৰিপাৰেশ্যন কৰি আছে, তেনেহ'লে আমি আজিৰ এই ভিডিঅ'টিত আপোনালোকলৈ কেইটামান মষ্ট ইম্পৰ্টেণ্ট এনচাৰ কি লৈ আহিছোঁ। ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। এতিয়া আহিছোঁ 1 নম্বৰ কুৱেশ্যন। অসম আক্ৰমণ কৰা প্ৰথম তুৰ্কী সেনাপতিজন কোন আছিল? তলত অপশ্যন 4টা আছে। ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? অপশ্যন খ মহম্মদ বিন বখতিয়াৰ। এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনটোলৈ। পণ্ডিতসকলৰ মতে অসমৰ আটাইতকৈ প্ৰাচীন জাতিটোৰ নাম কি? কুৱেশ্যনটো ৰিপিট কৰি দিছোঁ। পণ্ডিতসকলৰ মতে আটাইতকৈ অসমৰ প্ৰাচীন জনজাতিটোৰ নাম কি? তলত অপশ্যন 4টা আছে। ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? অপশ্যন খ খাচীয়া আৰু জয়ন্তীয়াসকল। কি হ'ব? অপশ্যন খ খাচীয়া আৰু জয়ন্তীয়াসকল। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। পচা প্ৰথা প্ৰৱৰ্তন কোনে কৰিছিল? তলত অপশ্যন 4টা দিয়া আছে। ইয়াৰে শুদ্ধ উত্তৰটো কি হ'ব? অপশ্যন ক স্বৰ্গদেউ প্ৰতাপ সিং। স্বৰ্গদেউ প্ৰতাপ সিং আছিল পচা প্ৰথা প্ৰৱৰ্তনকাৰ। এইবাৰ নেক্সট কুৱেশ্যনটো কি দিয়া আছে? অসমৰ বিক্ৰমাদিত্য কোন? কুৱেশ্যনটো কি হ'ব? অসমৰ বিক্ৰমাদিত্য কোন? তলত অপশ্যন 4টা আছে। ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? অপশ্যন খ কোচ ৰজা নৰনাৰায়ণ। অপশ্যনটো কি হ'ব? কোচ ৰজা নৰনাৰায়ণ। নেক্সট কুৱেশ্যনটো চাইছোঁ। কিংবদন্তি মতে প্ৰাগজ্যোতিষৰ প্ৰথম ৰজা কোন আছিল? কুৱেশ্যনটো ৰিপিট কৰি দিছোঁ। কিংবদন্তি মতে প্ৰাগজ্যোতিষৰ প্ৰথম ৰজা কোন আছিল? তলত অপশ্যন 4টা আছে। ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? অপশ্যন গ মহিৰংগ দানৱ। শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ মহিৰংগ দানৱ। এইবাৰ আহিছোঁ নেক্সট কুৱেশ্যনটিলৈ। নেক্সট কুৱেশ্যনটো কি আছে? আহোমসকলৰ শেষ ৰাজধানী ক'ত আছিল? তলত অপশ্যন 4টা আছে। অপশ্যন 4টা কি আছে? চৰাইদেউ, যোৰহাট, ৰংপুৰ, নাজিৰা। ইয়াৰ শুদ্ধ উত্তৰটো কি বাছি উলিয়াব লাগিব? শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ যোৰহাট। শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ যোৰহাট। এইবাৰ আহিছোঁ নেক্সট কুৱেশ্যনটোলৈ। কুৱেশ্যনটো কি হ'ব? তলৰ কোনখন প্ৰাচীন গ্ৰন্থত কামৰূপৰ বিষয়ে একো তথ্য উল্লেখ নাই? তলত অপশ্যন 4টা আছে। ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? অপশ্যন ঘ মেগান্থেনিছৰ ইণ্ডিকা। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজাজন কোন আছিল? তলত অপশ্যন 4টা আছে। ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? অপশ্যন গ ভাস্কৰ বৰ্মন। তেওঁ আছিল বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজা। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। এক স্পাই সৈন্য বাহিনী কোনে গঠন কৰিছিল? তলত অপশ্যন 4টা আছে। ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? অপশ্যন গ পূৰ্ণানন্দ বুঢ়াগোহাঁই। শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ পূৰ্ণানন্দ বুঢ়াগোহাঁই। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। অসম ছাত্ৰ সন্মিলনৰ প্ৰথম অধিৱেশনৰ সভাপতি কোন আছিল? তলত অপশ্যন 4টা আছে। ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? অপশ্যন গ লক্ষ্মীনাথ বেজবৰুৱা। শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ লক্ষ্মীনাথ বেজবৰুৱা। নেক্সট কুৱেশ্যনটো চাইছোঁ এইবাৰ। চুকাফাৰ সমসাময়িক মৰাণ ৰজা কোন আছিল? কুৱেশ্যনটো কি হ'ব? চুকাফাৰ সমসাময়িক মৰাণ ৰজা কোন আছিল? তলত অপশ্যন 4টা আছে। ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? অপশ্যন খ বৰদৌচা। শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ বৰদৌচা। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। কুৱেশ্যনটো কি আছে? নুমলী বৰগোহাঁই লিখা বুৰঞ্জী পুথিখনৰ নাম কি? তলত অপশ্যন 4টা আছে। ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? অপশ্যন গ চকৰি ভেটি বুৰঞ্জী। শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ চকৰি ভেটি বুৰঞ্জী। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। কি আছে কুৱেশ্যনটো? নাৰদী পুৰাণ অসমীয়ালৈ কোনে ভাঙনি কৰিছিল? তলত অপশ্যন 4টা আছে। শুদ্ধ উত্তৰটো কি হ'ব? ভৱনেশ্বৰ বাজপতি। এইবাৰ নেক্সট কুৱেশ্যনটো চাইছোঁ। নিকা সংহতিৰ প্ৰতিষ্ঠাপক কোন? কুৱেশ্যনটো কি হ'ব? নিকা সংহতিৰ প্ৰতিষ্ঠাপক কোন? তলত অপশ্যন 4টা আছে। শুদ্ধ উত্তৰটো কি লিখিম আমি? শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ মথুৰা দাস আটা। শুদ্ধ উত্তৰটো কি হ'ব? অপশ্যন ঘ মথুৰা দাস আটা। এইবাৰ নেক্সট কুৱেশ্যনটো চাইছোঁ। আহোম যুগৰ ৰচিত সাঁচিপতীয়া পুথিখনৰ নাম কি? কুৱেশ্যনটো ৰিপিট কৰি দিছোঁ। আহোম যুগৰ ৰচিত সাঁচিপতীয়া পুথিখনৰ নাম কি? তলত অপশ্যন 4টা আছে। শুদ্ধ উত্তৰটো অপশ্যন ঘ হস্তি বিদ্যাৰ্ণৱ। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। গুৰুচৰিত ৰচক কোন? তলত অপশ্যন 4টা আছে। ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? অপশ্যন ঘ
ৰামচৰণ ঠাকুৰ। শুদ্ধটো হ'ব অপশ্যন খ ৰামচৰণ ঠাকুৰ। বন্ধু বান্ধৱীসকল, প্ৰায় এনেবোৰেই কুৱেশ্যন আহি থাকে। আগতে 2023, 2022 আমি দেখিছোঁ এনেকুৱা কুৱেশ্যন প্ৰায়ে আহি আছে। আপোনালোকে ভিডিঅ'টো মন কৰি চাই থাকিব। নেক্সট কুৱেশ্যনটো লৈ আহিছোঁ। ব্ৰিটিছ কোম্পানীয়ে অসমত তেওঁলোকৰ প্ৰথম ৰাজধানী কোন ঠাইত পাতিছিল? কুৱেশ্যনটো ৰিপিট কৰি দিছোঁ। ব্ৰিটিছ কোম্পানীয়ে অসমত তেওঁলোকৰ প্ৰথম ৰাজধানী কোন ঠাইত পাতিছিল? তলত অপশ্যন 4টা আছে। ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? চেৰাপুঞ্জীত। চেৰাপুঞ্জীত তেওঁলোকে ব্ৰিটিছ কোম্পানীৰ প্ৰথম ৰাজধানী পাতিছিল। নেক্সট কুৱেশ্যনটো লৈ আহিছোঁ। জলম বঁটা বুলি কাক কোৱা হয়? তলত অপশ্যন 4টা আছে। ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? অপশ্যন ক কীৰ্তিচন্দ্ৰ বৰবৰুৱা। শুদ্ধ উত্তৰটো কি হ'ব? অপশ্যন ক কীৰ্তিচিহ্ন বৰবৰুৱা। নেক্সট কুৱেশ্যনটো চাইছোঁ এইবাৰ। প্ৰথম ঘূৰণীয়া মেজমেলত অসমক প্ৰতিনিধিত্ব কৰা ব্যক্তিজনৰ নাম কি? কুৱেশ্যনটো ৰিপিট কৰি দিছোঁ। প্ৰথম ঘূৰণীয়া মেজমেলত অসমক প্ৰতিনিধিত্ব কৰা ব্যক্তিজনৰ নাম কি? তলত অপশ্যন 4টা আছে। শুদ্ধ উত্তৰটো কি হ'ব? অপশ্যন খ চন্দ্ৰধৰ বৰুৱা। শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ চন্দ্ৰধৰ বৰুৱা। নেক্সট কুৱেশ্যনটো চাইছোঁ আমাৰ। অসমৰ নেপোলিয়ন কোন? কি হ'ব? অসমৰ নেপোলিয়ন কোন? তলত অপশ্যন 4টা আছে। ইয়াৰ শুদ্ধ অপশ্যনটো কি হ'ব? গ চুহুংমুং। চুহুংমুং অসমৰ নেপোলিয়ন। নেক্সট কুৱেশ্যনটো চাইছোঁ। কোচ ৰাজ্য পৰিভ্ৰমণ কৰা ইংৰাজ পৰ্যটকজন কোন আছিল? কুৱেশ্যনটো ৰিপিট কৰি দিছোঁ। কোচ ৰাজ্য পৰিভ্ৰমণ কৰা ইংৰাজ পৰ্যটকজন কোন আছিল? তলত অপশ্যন 4টা আছে। ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? অপশ্যন খ ৰালফ ফিটছ। কি হ'ব? অপশ্যন খ ৰালফ ফিটছ। নেক্সট কুৱেশ্যনটো চাইছোঁ। আহোম যুগৰ মুদ্ৰাসমূহত ব্যৱহৃত প্ৰধান ভাষা কেইটা কি কি? কুৱেশ্যনটো ৰিপিট কৰি দিছোঁ। আহোম যুগৰ মুদ্ৰাসমূহত ব্যৱহৃত প্ৰধান ভাষা কেইটা কি কি? তলত অপশ্যন 4টা আছে। ইয়াৰ শুদ্ধ অপশ্যনটো কি হ'ব? গ আহোম, দেৱনাগৰী আৰু অসমীয়া। কি হ'ব? আহোম, দেৱনাগৰী আৰু অসমীয়া।